हेलो फ्रेंड्स, मैं आज कणी नोक ऑमलेट बनाम आपलोके चाई থাকিব ভিডিওটো। ইয়াৰ মই লৈছো এটা পিয়াজ কাটি লম সৰু সৰুকে। পিয়াজখিনি কাটি ললো, তাৰপিছত এটা সৰু জলকীয়া দুটা লৈছো। আপোনালোকে সোৱাদ অনুসৰি বেছি জ্বলা খালে বেছি দিব আৰু খালে এটা বা দুটা দিলে হ'ব। মই কমকৈ খাওঁ, সেইটো কাৰণে মই সৰু সৰু দুটা লৈছোঁ। जीरा, हालधि गुड़ी, सोयाद अनुसरि पिसिलो आदा নহৰু, অকণমান জলকীয়া গুড়ি, আপোনালোকে এনেকৈ বনাই খাবচোন, বহুত ভাল লাগে। কেতিয়াবা কণী নহ'লে এনেকৈ খাব পাৰি আৰু যিবিলাকে কণী নাখায় সেইবিলাকেও এনেকৈ বনাই খাব। ইয়াত পানী অলপ অলপকৈ দি মই এনেকৈ গুলি ল'লোঁ। বেছি পনীয়া নকৰিব, দেখাত কণীৰ নিচিনাই দেখা গৈছে। আপোনালোকে বনাই খাবচোন, খাই কেনে জনাব কেনেকুৱা লাগিছে। কিন্তু ভালেই লাগে, মই কেতিয়াবা কেতিয়াবা এনেকৈ বনাই খাওঁ। মই এতিয়া তাৱা গৰম কৰিছোঁ। আপোনালোকে যেনেকৈ কণী অমলেট কৰিলে তাৱা হেৰি কৰিলে এনেকৈ ল'ব। তাৰপিছত তেল দি দিছোঁ, দুটা বনাম। এয়া দেখিছেনে, পুৰা কণী যেনে পায়। গেছটো অকণমান কমাই ল'ব, নহ'লে জ্বলি যাব। ধুনীয়াকৈ হৈ গৈছে।
দুটা বনাইছোঁ। আপোনালোকেও বনাই খাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব